दिनै बेसेन लायाजासे चिरां जिल्लानि देवस्रियाव सांग्रांथि देहा सावस्रि बादा खुंदों। जार्नालिस्ट एस'सिएशन फर आसाम सुंद'यै जाफा चिरां जिल्ला कमिटि आरो सेन्टार अफ मेडिकेल एन्ड सेल्स रिप्रेजेन्टेटिभ इउनियन सा सानजा बङाइगाव जिल्ला कमिटि आरो बङाइगाव स्वागत हस्पिटाल एन्ड रिसार्च सेन्टारजों लोगोसे चिरां जिल्ला दुलाराय सावथाल फरायसा आफादनि हेफाजाब होनायाव जिल्लानि भारत भुटान सिमना देवस्रियाव सावस्रिनि बादा खालामदों। बे देहा सावस्रि बादायाव ओनसोलनि निखावरि आबादारि आरो फरायसाफोरा हेफाजाबखौ मोननो हादों। बे हाबाफारियावनो नुजाथिदों सुपारिनटेन्डेन्ट अफ स्वागत हस्पिटाल बङाइगाव डक्टर बि बायसिया, जापाननि आफादगिरि अभिजित चौधुरी, इलेक्शन अफिसार चिरां डिस्ट्रिक्ट प्रताप बरुवाजों लोगोसे चिरां जिल्ला सानथालि फरायसा आफादनि आफादगिरि सुलेमान मुर्मुजों लोगोसे गोबां दैदेनगिरिफोर। সান্থাল ষ্টুডেণ্ট ইউনিয়ন আৰু স্বাগত হস্পিটেল আৰু CRU এওঁলোকৰ ফালৰ পৰা জইণ্টলি যি হেল্থ কেম্প অৰ্গেনাইজ কৰা হৈছে আৰু দেওশ্ৰী এৰিয়াত, তাৰ বাবে মই গোটেইকেইটা অৰ্গেনাইজেশ্যনকে ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমি জানো দেওশ্ৰী অঞ্চলটো আমাৰ ভূটানৰ পাদদেশত আছে। ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা বহুত ভিতৰত এটা ৰিম'ট এৰিয়া। তাতে হেল্থ ফেচিলিটিজ আশা কৰা ধৰণে ৰাইজে পায় নে নাপায় তাক লৈ সন্দেহ থাকে। তাৰ বাবে এনেকুৱা সময়ত হেল্থ কেম্পটো অৰ্গেনাইজ কৰি ৰাইজক মানে এক্সপ'জাৰ দিয়াটো আৰু সজাগ কৰাটো নিজৰ স্বাস্থ্যৰ বিষয়ে এটা মই ভাবোঁ মহৎ উদ্দেশ্য হাতত লৈ কামটো কৰিছে। আৰু মই আশা ৰাখিম অৰ্গেনাইজেশ্যন কেইটাই এনেকুৱা ধৰণৰ হেল্থ কেম্প চিৰাং জিলাৰ বিভিন্ন অঞ্চলত আৰু অনুষ্ঠিত কৰি থাকিব, যাতে ৰাইজসকল নিজৰ হেল্থৰ কাৰণে, নিজৰ স্বাস্থ্যৰ কাৰণে বেছিকৈ সজাগ হয় আৰু যিবোৰ কিছুমান হিডেন ডিজিজ থাকে, যিদৰে ডক্টৰসকলে কয়, হিডেন ডিজিজসমূহৰ বিষয়ে যাতে ৰাইজ আৰু অৱগত হয়, তাৰ বাবে মই গোটেইকেইটা অৰ্গেনাইজেশ্যনকে আকৌ অনুৰোধ জনালোঁ আৰু আজিৰ অনুষ্ঠানটোৰ বাবে তেওঁলোকক অন্তৰেৰে মই ধন্যবাদ জনাইছোঁ। থেংক ইউ। চিৰাং জিলা সমিতিয়ে আজি আয়োজন কৰিছে এই হেল্থ কেম্প। চিৰাঙৰ দেওশ্ৰী আমি সঁচাকৈ সকলোৱে জানো অতি ভিতৰুৱা অঞ্চল। আজি প্ৰায় 300মান পেচেণ্টছ ইয়াতে চোৱা হ'ল আৰু ফ্ৰী মেডিচিন ডিষ্ট্ৰিবিউট কৰা হ'ল। লগতে আমাৰ সান্থাল ষ্টুডেণ্টছ ইউনিয়ন বঙাইগাঁৱৰ স্বাগত হস্পিটেল, লগত CRU বঙাইগাঁও, তেখেতসকলে আমাৰ যথেষ্ট সহযোগিতা আগবঢ়াইছে। আৰু আমি আজি এই দেওশ্ৰীৰ পৰা চিৰাংবাসী এটা কথাই ক'ব বিচাৰোঁ যে যেতিয়াই জাফাক বিচাৰিব আপোনালোকে এনেকৈ টাইপৰ হেল্থ কেম্প বা আন কিবা সামাজিক কামত আমি জাফা নিশ্চয়কৈ ওলাই আহিম। আমি প্ৰতিজ্ঞাবদ্ধ, কিন্তু সমাজৰ কাৰণে, সাংবাদিকৰ লগতে সমাজৰ কাৰণে কাম কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। বেছিকৈ কি ধৰণৰ বেমাৰটো ইয়াত পোৱা গৈছে? চাওক, এই অঞ্চলটোত মই 2-3বাৰমান আহিছোঁ। মই 93 মানত এবাৰ আহিছিলোঁ। এথেনিক ভায়োলেন্স যেতিয়া হৈছিলে, ইয়াত কেম্প হৈছিলে কিছু, তেতিয়া আহিছোঁ। তেতিয়াৰ পৰা মই যি দেখিছোঁ সেই অঞ্চলৰ, এতিয়া এইটো অঞ্চলত বেছিভাগ মেলেৰিয়া কেছ আছিলে, কিন্তু এতিয়া অলপ কম, মেলেৰিয়াটো কমিছে। আৰু বেছিভাগ মই দেখিছোঁ ইয়াতে আমি যিমানখিনি বেমাৰী চাইছোঁ, প্ৰায় আমি 80টামানৰ ব্লাড চুগাৰ কৰিছোঁ, কিন্তু চুগাৰ আমি 3জন মানুহৰে ধৰা পৰিছে। প্ৰেছাৰো আমি খুব এটা বেছি পোৱা নাই, কিন্তু উইকনেছ, জেনেৰেল উইকনেছ আৰু এনিমিয়া, এই মানে ৰক্তহীনতা, এই দুটা বেমাৰ খুব বেছি ইয়াতে পাইছোঁ। হয়তো ইকনমিক কণ্ডিশ্যন প'ৰ, খোৱা লোৱাবিলাক ঠিকমতে হয়তো নাজানে বা খাব নাপায়, সেইকাৰণে আমি সেইটো বস্তু বুলিয়ে ভাবিছোঁ। তো আপুনি কি ধৰণৰ ব্যৱস্থা লোৱাটো তেওঁলোকক এডভাইচ কৰিব? এটা চব নিউট্ৰিশ্যনেল ছাপ্লিমেণ্টটো আমি দিব নোৱাৰোঁ। ইয়াত অন্য ডিপাৰ্টমেণ্ট আছে, আমাৰ অংগনবাড়ী চেণ্টাৰ আছে, ছ'চিয়েল ৱেলফেয়াৰ আছে, হয়তো আপোনালোকে যোগাযোগ কৰিলে তেওঁলোকৰ লগত পাৰিব। আৰু মোৰ মতে মই এটা এৱাৰনেছ মিটিংটো অতি জৰুৰী দৰকাৰ, কাৰণ এই এৱাৰনেছ মিটিঙৰ দ্বাৰাই আমি কি পথ্য কেতিয়া কেনেকৈ খাব লাগে, হয়তো যিখিনি বস্তু খাব লাগে আমাৰ মাজত আছে, কিন্তু আমি বিচাৰি উলিয়াব পৰা নাই কি খাম। এতিয়া খাদ্য বুলি ক'লে যে আমি মাংস খাব লাগিব, ডিম খাব লাগিব বা গাখীৰ খাব লাগিব, সেইটো নহয়। আমাৰ শাক পাচলি এনেকুৱা ধুনীয়া ভেজিটেবলছ আছে আমাৰ ইয়াত, যিটো খাই হয়তো আমি নিউট্ৰিশ্যনেল ছাপ্লিমেণ্টটো পাব পাৰোঁ। চাউলটো ধৰা আমাৰ ইয়াত গাঁৱলীয়া ধৰণৰ ভাল চাউল পায়, গতিকে চাউলটো যদি আমি ভালদৰে খাব পাৰোঁ, তেতিয়া আমি নিউট্ৰিশ্যনেল ছাপ্লিমেণ্টটো পাই থাকিম। থেংক ইউ।